গুৱাহাটীৰ মুখ্য বাতৰিসমূহ হৈছে বাছজানৰ তৈলকূপৰ গেছ নিৰ্গমনত সংঘটিত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকলৈ প্ৰয়োজনীয় সহায় সাহায্য আগবঢ়াবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস প্ৰদান কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ যৌথ প্ৰয়াসৰ জৰিয়তে বাছজানৰ পৰিস্থিতি অতি সোনকালে নিয়ন্ত্ৰণলৈ আহিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আশা প্ৰকাশ অসমত কালি নিশালৈকে নতুনকৈ 235 জন লোক কোভিড-19 আক্ৰান্ত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন কৰোনা আক্ৰান্ত লোকৰ এজন মৃত্যু ইয়াকে লৈ কৰোনা আক্ৰান্ত মৃত্যুৰ সংখ্যা 6 জনলৈ বৃদ্ধি ৰাজঘাটী অনুদান হিচাপে অসমলৈ কেন্দ্ৰীয় চৰকাৰৰ 631 কোটি 58 লাখ টকা মুকলি ৰাজ্যৰ যুৱ শক্তিৰ অৰ্থনৈতিক দিশৰ ৰূপান্তৰত অনাৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল'ব পাৰিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ আৰু অসমকে ধৰি 15খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিস্থিতি চোৱাচিতাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পৰ্যায়ৰ অনুশাসনমূলক সমিতি গঠন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাছজানৰ ঘটনাত ক্ষতিগ্ৰস্ত ৰাজ্যলৈ প্ৰয়োজনীয় সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে বাছজানৰ গেছ নিৰ্গমনস্থলীত সংঘটিত অগ্নিকাণ্ড তথা ঘটনাস্থলীৰ শেহতীয়া পৰিস্থিতি আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি টেলিফোনযোগে অৱগত কৰোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এই আশ্বাস দিয়ে এটা বিবৃতিযোগে এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ পদক্ষেপৰ জৰিয়তে বাছজানৰ পৰিস্থিতি অতি সোনকালে নিয়ন্ত্ৰণলৈ আহিব বুলি আশা প্ৰকাশ কৰে বাছজানবাসীৰ সুৰক্ষা সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে দুয়োখন চৰকাৰে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তৈল খাতত কাম কৰি থকা অইল ইণ্ডিয়া লিমিটেডৰ দুগৰাকী কৰ্মচাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে দুয়োগৰাকী কৰ্মচাৰীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ একোগৰাকী পৰিয়ালক সংস্থাপন প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ক আহ্বান জনায় কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা দুৰ্লভ গগৈ আৰু টিখেশ্বৰ গোহাঁই নামৰ এই কৰ্মচাৰী দুজনৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ বাবে শ্ৰী সোণোৱালে নিৰ্দেশ দিছে ইতিমধ্যে দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা অইলৰ কৰ্মচাৰী দুজনৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া হৈছে আনহাতে বাগজান অঞ্চলত বসবাস কৰা প্ৰতিটো পৰিয়ালৰে নিৰাপত্তা নিশ্চিত কৰা আৰু ক্ষতিগ্ৰস্তসকলক উচিত ক্ষতিপূৰণ দিয়াৰ বাবে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে যুটীয়াভাৱে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ইপিনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী কালি পৰিস্থিতি বুজ লোৱাৰ বাবে তিনিচুকীয়াত উপস্থিত হয় মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তৰ উপস্থিতিত জিলাখনলৈ গৈ শেহতীয়া পৰিস্থিতিৰ বুজ লয় আনহাতে কালি সন্ধিয়া অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰই দুলীয়াজনত আয়োজিত এখন সংবাদমেলত বাগজান কাণ্ডত প্ৰাণ হেৰুওৱা দুয়োগৰাকী কৰ্মচাৰীক শ্বহীদ হিচাপে আখ্যা দিছে দুয়োটা পৰিয়ালক ক্ষতিপূৰণ আদায় দিয়াৰ ব্যৱস্থা কৰাৰ লগতে পৰিয়াল দুটাৰ অৰ্হতা সম্পন্ন প্ৰাৰ্থীক অইল ইণ্ডিয়াত নিযুক্তি দিয়া হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে আনহাতে বাগজানত সংঘটিত গেছ নিৰ্গমন বন্ধ কৰাৰ বাবে তৈলকূপটোত গঢ়ি তোলা আন্তঃগাঁথনি অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে সলনি কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰি কয় যে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবৰ বাবে প্ৰায় এমাহ সময়ৰ প্ৰয়োজন হ'ব বৰ্তমান কৰ্মৰত 3জন বিশেষজ্ঞৰ লগতে আন 3জন বিদেশী বিশেষজ্ঞক ইতিমধ্যে আমন্ত্ৰণ জনোৱা হৈছে বুলি পৰিচালন সঞ্চালকজনে প্ৰকাশ কৰিছে অসমত কালি নিশালৈকে পুনৰ 235 জন লোক কোভিড-19ত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ ফলত মুঠ আক্ৰান্তৰ সংখ্যা 3285 লৈ বৃদ্ধি পাইছে আনহাতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ থকা কোভিড-19ত আক্ৰান্ত লোক এজনৰ কালি মৃত্যু ঘটে ইয়াকে লৈ ৰাজ্যখনত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 6 জনলৈ বৃদ্ধি পালে তেজপুৰ চহৰৰ নতুনপাৰা নিবাসী কমল কৃষ্ণ পাল নামৰ লোকজন মুম্বাইৰ পৰা বিমানযোগে আহি তেজপুৰত কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল তাত থকা অৱস্থাতে 31 মে'ত তেওঁৰ দেহত কোভিড-19ত চিনাক্ত হোৱাত তেওঁক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰা হৈছিল 68 বছৰীয়া লোকজন কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশা টুইটযোগে প্ৰকাশ কৰি কালি দিনৰ ভাগত কোভিড-19 ধৰা পৰা আক্ৰান্তসকলৰ ভিতৰত নগাঁৱৰ 19 জন কোকৰাঝাৰ 16 জন লখিমপুৰৰ 4 জন যোৰহাটৰ 2 জন আৰু ধেমাজি জিলাৰ 1 জন লোক আছে আনহাতে নিশালৈকে আন 193 জন লোকৰ দেহত কোভিড-19 পজিটিভ চিনাক্ত হয় এতিয়াও 2027 জন লোক চিকিৎসাধীন হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে সুস্থ হৈ উঠা 1249 জন লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় ইফালে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্যৰ বিভিন্ন অঞ্চলত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ সময়ত ৰাজধানী চহৰ গুৱাহাটীত ভ্ৰমণ বৃত্তান্ত নথকাত কেইবাজনো লোক আক্ৰান্ত হয় এনে ক্ষেত্ৰত সামাজিক সংক্ৰমণৰ আশংকা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়াও 13 জন লোকৰ সংক্ৰমণৰ উৎস জানিব পৰা হোৱা নাই আনহাতে যোৱা 24 ঘণ্টাত গুৱাহাটী মহানগৰীৰ 5টা অঞ্চল
কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে। বিশেষকৈ সদাব্যস্ত পাণ বজাৰ আৰু বহুতো গুদাম তথা ব্যৱসায়িক প্ৰতিষ্ঠান থকা বিষ্ণুপুৰ ফটাহিল অঞ্চলৰ পৰা কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই অহাটো লক্ষণীয় হিচাপে পৰিগণিত হৈছে। ইফালে ভৰলুমুখৰ শান্তিপুৰৰ এজন ৰিক্সা চালক COVID-19 পজিটিভ হিচাপে চিনাক্ত হোৱাৰ লগতে গুৱাহাটীৰ আৰ্য হস্পিটেলৰ চিকিৎসক এজনো কৰোনা আক্ৰান্ত হোৱাত খ্ৰীষ্টানবস্তি অমৰৱতী পেলেচ নামৰ এপাৰ্টমেণ্ট এটা কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কালি মহানগৰী কেইবাটাও কণ্টেইনমেণ্ট জ'ন পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। পিছত তেওঁ সাংবাদিকৰ আগত কয় যে গুৱাহাটীত আক্ৰান্ত 13জন লোকৰ উৎস সম্পৰ্কত অনুসন্ধান কৰি এই বিষয়ত পৰীক্ষা কৰি থকা হৈছে। সকলো দিশ পৰীক্ষা কৰি এই সন্দৰ্ভত স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ কয়। উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে এতিয়ালৈকে 43টা অঞ্চল কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে যদিও ইয়াৰে 19টা অঞ্চলৰ পৰা শেহতীয়াকৈ কণ্টেইনমেণ্ট জ'ন প্ৰত্যাহাৰ কৰা হৈছে। মন্ত্ৰী ডক্টৰ শৰ্মাই কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলত চিকিৎসকসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি চিকিৎসালয়খনৰ COVID-19ত আক্ৰান্ত নোহোৱা ৰোগীসকলৰ চিকিৎসা প্ৰদানৰ বিষয়লৈ বিস্তৃতভাৱে আলোচনা কৰে। বৈঠকত সাধাৰণ ৰোগীৰ চিকিৎসাৰ বাবে বিশেষ প্ৰটকল প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত তেওঁ কয় যে ৰোগীসকলৰ ক্ষেত্ৰত যাতে 2 ঘণ্টাৰ ভিতৰতে ক'ভিড টেষ্ট সম্পূৰ্ণ কৰিব পৰা যায় তাৰ বাবেও প্ৰটকল প্ৰস্তুত কৰা হ'ব। ইফালে ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ সামূহিক নিৰীক্ষণ কাৰ্যসূচী অব্যাহত আছে। এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন ঠাইত সম্ভাৱ্য ডেংগু, মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ, ডায়েৰিয়াকে ধৰি বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ নিৰীক্ষণ অব্যাহত ৰাখিছে। প্ৰথম পৰ্যায়তো ৰাজ্যখনৰ প্ৰায় 29,000 গাঁৱত এই নিৰীক্ষণ কৰা হৈছিল। অৱশ্যে এজন ব্যক্তিৰ দেহতো এই নিৰীক্ষণ কালত COVID-19ৰ লক্ষণ দেখা পোৱা হোৱা নাছিল। অসম চৰকাৰলৈ আৰ্থিক সকাহ প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে ৰাজহঘাটি অনুদানৰ 631,58 লাখ টকা মোকলাই দিছে। পঞ্চদশ বিত্তীয় আয়োগৰ পৰামৰ্শক্ৰমে ৰাজ্যখনলৈ ৰাজহঘাটি অনুদান হিচাপে তৃতীয় কিস্তিৰ এই পুঁজি মোকলাই দিয়া হৈছে। ইয়াৰ পূৰ্বে যোৱা এপ্ৰিল আৰু মে' মাহত 2টা কিস্তিত সমপৰিমাণৰ পুঁজি ৰাজ্যখনক প্ৰদান কৰা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি নতুন দিল্লীত অসমলৈ এই পুঁজি মোকলাই দিয়াৰ বিষয়ে ঘোষণা কৰে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে মুঠ 14খন ৰাজ্যলৈ ৰাজহঘাটিৰ অনুদান হিচাপে তৃতীয়টো মাহেকীয়া কিস্তিৰ মুঠ 6,195 কোটি 80 লাখ টকা মোকলাই দিয়ে। বাগজানত তৈলকূপত সংঘটিত অগ্নিকাণ্ড আৰু ইয়াৰ ফলত উদ্ভৱ হোৱা ভয়াৱহ পৰিস্থিতিত এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈকে ধৰি অইল ইণ্ডিয়া লিমিটেডৰ 2গৰাকী কৰ্মচাৰী প্ৰাণহানিৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখন বাতৰি কাকততে প্ৰথম পৃষ্ঠাৰ অধিকাংশ ঠাই অধিকাৰ কৰিছে। বাগজানৰ ঘটনাক লৈ দৈনিক অসম, আমাৰ অসম, নিয়মীয়া বাৰ্তা, দৈনিক অগ্ৰদূত, অসমীয়া খবৰ, আছাম ট্ৰিবিউন আৰু চেণ্টিনেল কাকতে ভিন ভিন শিৰোনামেৰে আজি প্ৰধান বাতৰি পৰিৱেশন কৰিছে। আন কাকতে এই বাতৰিৰ ফটো সহকাৰে প্ৰথম পৃষ্ঠাতে স্থান দিছে। অসমীয়া প্ৰতিদিন কাকতত আজিৰ প্ৰধান বাতৰিৰ শিৰোনাম দিছপুৰৰ পদূলিতে চোৰাং কাঠৰ বিশাল বেহা। আনহাতে দৈনিক জনমভূমি কাকতখনে বিজেপিক ৰুধিবলৈ ময়দানত নামিছে বাওঁ শিবিৰ শীৰ্ষক এটা বাতৰিক প্ৰধান বাতৰিৰ স্থান দিছে। নতুনকৈ 235গৰাকী লোক COVID-19ত আক্ৰান্ত হোৱাৰ ফলত ৰাজ্যত এই ৰোগীৰ সংখ্যা 3,285লৈ বৃদ্ধি পোৱা আৰু তেজপুৰত চিকিৎসাধীন অৱস্থাত আন এজন COVID-19 ৰোগীৰ মৃত্যুৰ বিষয়টো কাকতসমূহত গুৰুত্ব সহকাৰে স্থান লাভ কৰিছে। কাকতসমূহৰ অন্যান্য বাতৰিৰ ভিতৰত আছে ৰাজ্যত অনলাইন যোগে হ'ব একাদশ শ্ৰেণীৰ উমৈহতীয়া নামভৰ্তি, উচ্চতৰ মাধ্যমিকত 27টা বৃত্তিমুখী পাঠ্যক্ৰম সংযোজনৰ সিদ্ধান্ত, শোণিতপুৰ আৰু বালিপাৰাত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে সজাত মীন পালন আঁচনি ইত্যাদি। এই আছিল যে গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চমু অৱলোকন। দেশত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত সুস্থ হৈ উঠা লোকৰ হাৰ 48.8% বৃদ্ধি হৈছে। এতিয়ালৈকে দেশত 1,35,206 জন লোক সুস্থ হৈ উঠিছে। আনহাতে 1,33,632 গৰাকী চিকিৎসাধীন হৈ আছে। দেশত মুঠ আক্ৰান্তৰ সংখ্যা 2,76,583 হৈছেগৈ। আনহাতে 7,745 জনৰ এই ৰোগৰ ফলত মৃত্যু ঘটিছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হৰ্ষবৰ্ধনে কৈছে যে বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ তুলনাত COVID-19 সন্দৰ্ভত জনবহুল দেশ ভাৰতৰ পৰিস্থিতি কিছু সন্তোষজনক। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত সম্প্ৰতি 958খন ক'ভিড চিকিৎসালয় আৰু 1,67,000 আছুতীয়া বিচনা আছে। তদুপৰি 2,313টা ক'ভিড স্বাস্থ্য কেন্দ্ৰ আৰু 7,525টা ক'ভিড সেৱা কেন্দ্ৰই অহৰহ সেৱা আগবঢ়াই আহিছে। আনহাতে মহাৰাষ্ট্ৰ, তামিলনাডু আৰু অসমকে ধৰি দেশৰ অধিক ক'ভিড সংক্ৰমিত 15খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিস্থিতি চোৱা চিতাৰ বাবে উচ্চ পৰ্যায়ৰ অনুশাসনমূলক সমিতি গঠন কৰা হৈছে।
মেঘালয়ত নতুন কৰি 2জন লোক কোভিড-19ত আক্ৰান্ত হৈছে। ইয়াকে লৈ ৰাজ্যখনত কোভিড ৰোগীৰ সংখ্যা 41লৈ বৃদ্ধি পালে। আক্ৰান্ত আটাইকেইজন কোৱাৰেণ্টাইনতে আছিল। ছিকিমত কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা 4জনলৈ বৃদ্ধি পালে। ৰাজ্যৰ স্বাস্থ্য বিভাগৰ সঞ্চালক প্ৰধানে জনোৱা মতে 7জন ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত 3জন কোভিড নিগেটিভ বুলি নিশ্চিত কৰা হয়। বিষয়াগৰাকীয়ে জনোৱা মতে এই লোককেইজন বহিৰাজ্যৰ পৰা আহিছিল। ইপিনে ত্ৰিপুৰাত কালি এজন 42 বছৰীয়া ব্যক্তি কৰোনাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে। আগৰতলাত চৰকাৰী সূত্ৰই জনোৱা মতে যোৱা 1 জুনত এই ব্যক্তিজনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত 3 তাৰিখে তেওঁ কোভিড-19ত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত হৈছিল আৰু কালি ব্যক্তিজনৰ মৃত্যু ঘটে। এতিয়ালৈকে ত্ৰিপুৰাত কৰোনাত আক্ৰান্তৰ সংখ্যা 867জন হৈছে আৰু বৰ্তমান 670জনে চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে আৰু 192জন ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতি গৈছে। ইপিনে যোৱা মণিপুৰত 63জন লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে। ইয়াকে লৈ ৰাজ্যত কৰোনা ৰোগীৰ সংখ্যা 272জনলৈ বৃদ্ধি পালে। ইম্ফলত থকা আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ ৰিমছত কালি নমুনা পৰীক্ষা কৰাৰ পাছত 24জন আৰু জৱাহৰলাল নেহৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ 39জনৰ নমুনা কৰোনাত আক্ৰান্ত বুলি ধৰা পৰিছে। এই আটাইকেইজন লোক অলপতে বহিৰাজ্যৰ পৰা মণিপুৰলৈ উভতি আহিছিল আৰু ইয়াৰে 24জন বিষ্ণুপুৰ জিলাৰ আৰু 18জন কাকচিং জিলাৰ। একেদৰে নাগালেণ্ডত আৰু এজন লোক কোভিড-19ত আক্ৰান্ত হোৱাৰ পাছত ৰাজ্যখনত আক্ৰান্তৰ মুঠ সংখ্যা 128জনলৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ পেৰেন জিলাত 63জন লোক কোভিড-19ত আক্ৰান্ত হোৱাৰ বিপৰীতে মন জিলাত 23জন, ডিমাপুৰত 10জন, টুৱেনচাঙত 7জন, কোহিমা আৰু কিফিৰত 5জনকৈ আৰু ফেক জিলাত 1জন লোক কোভিড-19ত আক্ৰান্ত হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘৰুৱা বজাৰ চাহিদা পূৰণ কৰিব পৰাকৈ কৃষি কৰ্মত জড়িত হ'বলৈ কৃষকসকলৰ প্ৰতি আহ্বান জনাইছে। কলিয়াবৰত কালি অসম চৰকাৰৰ মীন বিভাগৰ নীল বিপ্লৱ আঁচনিৰ অধীনত ৰূপায়ণ কৰিবলৈ লোৱা ৰিচাৰ্কুলেটৰী একুৱা কালচাৰ ছিষ্টেম চমুকৈ ৰাজ আঁচনি এখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে কৰ্মৰ যোগেদি আত্মনিৰ্ভৰশীল অসম গঢ়াৰ বাবে আটাইয়ে দৃঢ়তাৰে আগবাঢ়ি যাব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে কৰোনা ভাইৰাছ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ঘোষিত লকডাউনে ৰাজ্যখনৰ শক্তি সামৰ্থ্য আৰু দুৰ্বলতা সম্পৰ্কে বহুত নতুন তথ্যৰ উদ্ভেদ দিলে। এই তথ্যৰ আধাৰত আগন্তুক দিনবোৰ ৰাজ্যৰ অৰ্থনৈতিক ভেটি সফল কৰাৰ বাবে আটাইয়ে যত্নপৰ হ'ব লাগিব। ৰাজ্যৰ যুৱ শক্তিয়ে অৰ্থনৈতিক দিশৰ ৰূপান্তৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল'ব পাৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰিচাৰ্কুলেটৰী একুৱা কালচাৰ ছিষ্টেমৰ জৰিয়তে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা মৎস্য বিপ্লৱৰ অভিলাষী পদক্ষেপে এই ক্ষেত্ৰত বিশেষ সহায় কৰিব। ৰাজ্যৰ যুৱক যুৱতীসকলক উপাৰ্জনমুখী বিভিন্ন কৰ্মক্ষেত্ৰত আত্মনিয়োগ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰে যুৱ শক্তিৰ উদ্যমিতা বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰে আগবঢ়োৱা প্ৰশিক্ষণ লাভ কৰি ৰাজ্যৰ প্ৰায় 45,000 যুৱক যুৱতী কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। আছাম ষ্টাৰ্টআপ দি নেষ্টৰ জৰিয়তে এই প্ৰকল্পৰ অধীনত উদ্ভাৱনীমূলক পদক্ষেপেৰে কৰ্মক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰায় 1,700 যুৱক যুৱতীক প্ৰত্যক্ষভাৱে আৰু 40,000ৰো অধিক যুৱক যুৱতীৰ পৰীক্ষা নিয়োগৰ ব্যৱস্থা কৰাত গুৰুত্ব দিয়া হৈছে বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰী সোণোৱালে পুনৰাৱৰ্তন জলীয় কৃষি পদ্ধতিৰে মৎস্য পালন কৰি নীল বিপ্লৱৰ সূচনা কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলত থলুৱা মাছৰ চাহিদা বৃদ্ধি কৰিব বুলিও আশা প্ৰকাশ কৰে। অনুষ্ঠানটোত মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, স্থানীয় বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে জিলা উপায়ুক্ত, মহকুমাধিপতি আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে। আনহাতে মুখ্যমন্ত্ৰীয়ে কালি বালিপাৰাত আন এটা মীন প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰি কয় যে ৰাজ্যখনৰ মৎস্যপালকসকলে যাতে মাছ উৎপাদনৰ ক্ষেত্ৰত যাতে বিশেষভাৱে আগবাঢ়ি যাব পাৰে সেই বিষয়ত পদক্ষেপ গ্ৰহণ কৰা হৈছে। অনাগত দিনসমূহত চুবুৰীয়া ৰাজ্যসমূহৰ লগতে বাংলাদেশ, ম্যানমাৰ আদি চুবুৰীয়া ৰাষ্ট্ৰৰ মাছৰ বজাৰ দখলৰ ক্ষেত্ৰতো অসমৰ মৎস্যপালকসকলে দৃঢ়তাৰে আগবাঢ়ি যাব লাগিব বুলিও তেওঁ কয়। তেজপুৰৰ ডিপুটাৰ মিলনপুৰ নিবাসী আৰু বৰ্তমান মুহা তেতেলীৰ বাসিন্দা হোমেশ্বৰ কাকতিৰ কালি সন্ধিয়া বাৰ্ধক্যজনিত কাৰণত নিজ বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 95 বছৰ। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা বতৰৰ আগজাননী অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ আটাইবোৰ অঞ্চললৈ বতৰ আংশিকভাৱে মেঘাচ্ছন্ন হৈ থাকিব যদিও গৰমৰ প্ৰকোপ অব্যাহত থাকিব। এই সময়ছোৱাত অঞ্চলটোৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে।
আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ